নমস্কাৰ, মই ৰশ্মি। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান মোৰো ভাল আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব। ছোৱালীৰ বিয়াৰ কিছু মুহূৰ্ত, ভাল লগা মুহূৰ্ত, নিয়ম নীতিখিনি যিখিনি মোবাইলত বন্দী কৰি ৰাখিব পাৰিলোঁ, তাৰে কিছু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব। আজি 4 দিনীয়া গা ধোৱা আৰু এইফালে খুৰীয়ে গা ধুবলৈ পানীৰ ব্যৱস্থা কৰি আছে ছোৱালীক গা ধুৱাবলৈ বুলি। আৰু এইফালে গোপিনীসকল আহিলে আৰু আজিৰ দিনটোৰ পৰাই মানে 4 দিনীয়া গা ধোৱাৰ দিনাখনৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব। ভাল লাগিলে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু অৱশ্যে ভিডিঅ'টো মই কৰি থকা নাই, ভিডিঅ'টো কৰি আছে ছোৱালীজনী, সৰু ছোৱালীজনী কৰি আছে। আৰু আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে পানী তুলিবলৈ যোৱাৰ আগত দুলনি আৰু কলচী গোপিনীসকলে সজাইছে। আৰু কলচী মোৰ শাহু মায়ে ধৰিছে আৰু দুলনিটো ভাইটিৰ ছোৱালীজনীয়ে ধৰিছে। আৰু দুয়োজনীয়ে এতিয়া মানে মা আৰু ভাইটিৰ ছোৱালীজনীৰ কথা কৈ আছোঁ, সেৱাটো লৈ পানী তুলিবলৈ বুলি ওলাই গৈছে। ভিডিঅ' ৰেলৱে নেকি? হেৰি আছিলে ডিজেল মেকানিকেল ডিজেলো আছিলে। মানুহবোৰ পানী তুলি আহিলেগৈ আৰু এতিয়া ছোৱালী বাহিৰলৈ নি গা ধুৱাবগৈ। আৰু মায়ে মুখত পানীখিনি লৈ আহিছে, আনি তাই ভৰিৰ ওচৰত এনেকৈ দিবহি। সেইখিনি নিয়ম নীতিৰ ভিতৰতে কৰি ছোৱালীজনী বাহিৰলৈ লৈ গৈ গা ধুৱাবগৈ। ঋষিমুনি তপস্যা বোলে খোজকাঢ়ি পানী তোলা পানী দিয়াই দিব লাগিব। পানী আপোনালোকো কইনাৰ পিছে পিছে গৈ থাকক। এতিয়া ছোৱালীক গা ধুৱাবগৈ আৰু মোৰ কাম হৈছে এতিয়া কুচনখিনি বাহিৰলৈ উলিয়াব লাগিব আৰু কাপোৰ অলপ ধুব লাগিব। পেহীয়ে কৈ থৈ গৈছে, সেইখিনি কৰি লওঁ। আকৌ মই তলত গৈ আপোনালোকক লগ পাই আছোঁ। সেইখিনি মই ভিডিঅ'তে চাম আৰু আপোনালোকৰ লগতে।
আইডিয়া কৰিছে পাৰিবি নাই নোৱাৰে খালি আৰু এইফালে ছোৱালীৰ কাৰণে ভাত বনোৱা হৈছে 4 দিনীয়া গা ধোৱা ৰাতিৰ পৰা এনেকৈ ভাত এসাঁজ খাব পাৰে এই সাঁজটো সন্ধিয়া সময়খিনিতে খাবলৈ দিয়া হয় আৰু আমৰ খৰিৰে এই ভাত সাঁজ বনোৱা হয় আৰু এনেকৈ ভাত সাঁজ খোৱাৰ আগে আগে সদায় মূৰত তেল দিয়া হয় মানে মূৰত তেল দিয়াৰ দিনাখনলৈকে এনেকৈ এই নিয়মটো কৰি থকা হয় আৰু এই মই যে কৈ আছোঁ চিংকি ভাত খাবলৈ আহা বুলি ভাইটিৰ ছোৱালীজনী মানে সদায় কয় বৰমা আজি ভাতৰ লগত কি আছে মই তাইক সদায় কওঁ আজি বহুত স্পেচিয়েল বনাইছোঁ খাবলৈ আহা বুলি পিছত কয় তুমি মোক সদায় ঠগিলা বুলি তাৰপিছত মই তেনেকৈ সময়খিনি গ'ল আৰু এইটো এটা বেলেগ এটা দিনৰ দৃশ্য মই অকণমান সকলোবোৰ ধৰি ৰাখিছিলোঁ আৰু এইকণ আছিলে ছোৱালী ৰখিবলৈ অহা দৃশ্য ৰাতি ছোৱালী ৰখিবলৈ আহে আৰু মানুহবিলাকে বিয়ানাম গায় তাকে অকণমান তুলি ৰাখিছিলোঁ পাইছো আৰু এইফালে 4 দিনীয়া যোৱাৰ পিছত ৰভাখন দিয়া হ'ল ৰভা পেণ্ডেল দি বিয়া পতাৰ মোৰ একেবাৰে ইচ্ছা নাছিল কিন্তু পেহীয়ে ক'লে ৰভাখন লাগিবই ৰভা দিব লাগিব আমাৰ দেওধে মানুহে মূৰত তেল দিয়া দিনাখন গোপিনীয়ে ৰভাতহে বহি ভাত খাব আৰু ৰভাত কিছুমান নিয়ম আছে সেইখিনি কৰিব লাগিব ঘৰৰ ভিতৰতে যেনেকৈ হওক মানে বিয়াখন নিয়মখিনি কৰি শেষ কৰিবলৈ বিচাৰিছিলোঁ কিন্তু হ'লেও আৰু ইমানখিনি মানুহৰ মাজত মোৰ কথা মানে তল পৰি ৰ'ল তেনেকৈ নিয়মবোৰ কৰি আগবাঢ়ি গৈ থাকিলোঁ আৰু 4 দিনীয়া গা ধোৱাৰ নিয়ম নীতিখিনিৰ সৈতে আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সামৰি দিছোঁ নেক্সট মই মূৰত তেল দিয়া আৰু বিয়াখনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব গতিকে মই ইমানখিনিতে আপোনালোকৰ পৰা আজিলৈ বিদায় লৈছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে আপুনি সকলো ভালে থাকক সুস্থ থাকক কুশলে থাকক বাই বাই